দিশপুৰত টকাৰ অভাৱৰ নহয়, টকা খৰচ কৰিব নোৱাৰা বাবেহে সমস্যা। এফালে 15 বছৰৰ পিছত পৰিৱৰ্তনৰ অধীৰ অপেক্ষাত ৰাজ্যৰ পিছ পৰা অঞ্চল, পৰিৱৰ্তনৰ অপেক্ষাত বিধ্বস্ত ৰাস্তা, বিধ্বস্ত দলং। আনফালে 126জন বিধায়কৰ 56জনেই বিধায়ক পুঁজিৰ 70% ধনেই খৰচ কৰিব পৰা নাই। শাসকীয় আৰু বিৰোধী বিধায়কে সময়মতে বিধায়ক পুঁজিৰ ধন লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছিল। ফাণ্ডটো মানে যোৱা নাই ডিষ্ট্ৰিক্টবিলাকলৈ। এতিয়া চেংচনটো গৈছে, কিন্তু পইচা এতিয়ালৈকে যোৱা নাই। এইটো সোনকালে দিয়াবৰ ব্যৱস্থা কৰি জানো। এতিয়ালৈকেতো মই পোৱা নাই। ইউচি দিয়া আজি 1-1.5 মাহ হৈ গ'ল, এতিয়ালৈকে আমিও বিধায়ক পুঁজিৰ ধন পোৱা নাই। বিধায়কৰ এই অভিযোগৰ মাজতেই বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে, 70% ধন খৰচ কৰিব নোৱাৰা বিধায়কে নতুন বিত্তীয় বৰ্ষত নাপায় এটকাও পুঁজি। বিত্ত বিভাগৰ স্পষ্ট নীতি, প্ৰথমে পুঁজি অতি কমেও 70% খৰচ, তাৰ পিছতহে নতুন পুঁজি। যোন বিধায়কে 70% টকা খৰচ কৰিব পাৰে, তেওঁলোকক আমি পুঁজি মুকলি কৰি দিম। যোনে 70% টকা খৰচ নকৰে, তেওঁলোকক আমি কোনো ধৰণৰ ৰাজহুৱা হেঁচা আনিলেও আমি পুঁজি মুকলি কৰি নিদিওঁ। কথাটো একদম ক্লিয়াৰ। আৰু 126জন বিধায়কৰ 70জন বিধায়কে এই 70% পুঁজি খৰচ কৰিব পাৰিছে, তেওঁলোকৰ আমি অলৰেডি পুঁজি অনুমোদন কৰিছোঁ। বিগত সময়ছোৱাত যধে মধে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পুঁজিৰ আবণ্টন দিয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল তৰুণ গগৈ চৰকাৰ। তাৰ বাবে এইবাৰ সম্পূৰ্ণ নিয়মত পুঁজিৰ আবণ্টন হ'ব বুলি ঘোষণা বিত্তমন্ত্ৰীৰ। আমি 70% খৰচ কৰিব পৰা নাই, গতিকে আমি এই বছৰৰ পুঁজি আমি তেতিয়ালৈকে নাপাওঁ যেতিয়ালৈকে আমি 70% খৰচ নকৰোঁ। যদি কোনোবা বিধায়কে খৰচ কৰিব নোৱাৰে, টকা যদি আমি নন ইউটিলাইজেশ্যনৰ ওপৰত টকা দিওঁ, এইটোতো অডিট অবজেকশ্যন হৈ যাব। পিছে বিধায়ক পুঁজি খৰচ কৰিব নোৱাৰিলে সমষ্টিবাসীৰ ওপৰতহে পৰিব উন্নয়নহীনতাৰ মাধমাৰ। কেমেৰা পাৰ্চন দেৱাংগ দাসৰ সৈতে পংকজ শৰ্মা, নিউজ লাইভ গুৱাহাটী।